ল'ৰা এটাক অকল চাকৰিটোৰ লগত কিয় মানে ইমান তুলনা কৰি থাকে মানুহে? আমি দেখোন সৰুৰ পৰা কি নকৰাকৈ আছোঁ চাচোন, নিজৰ কাৰণে একোৱে কৰিব নাপাওঁ। সৰু হৈ থাকোঁতে ভণ্টি থাকিলে ভণ্টিৰ কাৰণে, বাইদেউ থাকিলে বাইদেউৰ কাৰণে কৰোঁ, কিমানবোৰ ত্যাগ কৰোঁ হে। আৰু ডাঙৰ হৈ অহাৰ পিছত মা দেউতা, আৰু তাৰপিছত ভালপোৱা মানুহজনীক লৈ। তথাপিতো মানুহে বুজি নাপায়। আৰু তাই মোক ইমান বেয়াকৈ এৰি থৈ গুচি গ'ল, নিজকে শেষ কৰি দিবলৈ মন গৈছে। কিন্তু কি কৰিবি, মা দেউতাৰ কাৰণেতো জীয়াই থাকিব লাগিব। তই ঠিকে কৈছ, তই নিজকে শেষ কৰি দিব নোৱাৰ। তই তোৰ মা দেউতাৰ কাৰণে জীয়াই থাকিব লাগিব। আৰু এতিয়া তই অকল তোৰ মা দেউতাৰ কাৰণে নহয়, তোৰ যিজনী ছোৱালীয়ে এনেকুৱা কৰি থৈ এৰি থৈ গুচি গ'ল, তাইৰ কাৰণেও জীয়াই থাকিব লাগিব। তাইক তই দেখুৱাব লাগিব যে তাই যিটো ল'ৰালৈ বিয়া হৈ গুচি গ'ল, সেই ল'ৰাটোতকৈ তই বেছি ভাল কাম কৰিবি, আৰু তাতকৈ তই এদিন বেছি দুটকা ইনকাম কৰিবি। নিজৰ মনত এটা জিদ বান্ধি ল, তই কৰিব পাৰিবি। আৰু চাবি, এদিন